বিছনাত শুই আছিলোঁ। ৰাতি 1টা বাজি আছিলে। তেনেতে পটকৈ চকু খোল খাই গ'ল। উঠিম বুলি ভাবিছোঁ, কিন্তু উঠিব পৰা নাছিলোঁ। গাৰ এটা অংগ অকণো হিলাব পৰা নাছিলোঁ। উশাহ লোৱাও যেন মই টান পাই আছিলোঁ। কাৰোবাক সহায়ৰ কাৰণে মাতিম, কিন্তু মাতিব পৰা নাছিলোঁ। তেনেকুৱা সময়ত মই অনুভৱ কৰি আছিলোঁ যেন কোনোবা এজন ব্যক্তি বা কোনোবা এজন আহি কেনে মোৰ বুকুৰ ওপৰত বহি আছে বা মোৰ বুকুৰ ওপৰত চাপ দি আছে। পটকৈ মই উঠিবলৈ সক্ষম হ'লোঁ আৰু চাৰিওপিনে দেখিলোঁ কোনো নাই। ঘামি গ'লোঁ। জোৰে উশাহ লোৱা আৰম্ভ কৰিলোঁ, যেন মই ৩-৪ মিনিট পাছতহে উশাহ ল'বলৈ পাৰিছোঁ। গাৰ নোম থিয় হৈ আছিলে বন্ধু। ভয় খাই আছিলোঁ। হয় বন্ধু, এইটোকে কয় শ্লিপিং পেৰালাইচিছ, বা আমাৰ সাধাৰণ ভাষাত যদি কওঁ তেন্তে ক'ম বোবাই ধৰা। বন্ধুসকল, দ্য আছামিজ গাই ইউটিউব চেনেলত আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো টপিকতে কথা পাতিম। যদি আপুনি শ্লিপিং পেৰালাইচিছ বা বোবাই ধৰালৈ ভয় কৰে, তেন্তে আজিৰ ভিডিঅ'টো চাই থাকক। আজি মই আপোনাৰ ভয়টো নাইকিয়া কৰি দিম আৰু শ্লিপিং পেৰালাইচিছ বা বোবাই ধৰাত যে আপুনি কেনেকৈ বঞ্চিত থাকিব তাৰো এটা উপায় আপোনাক দেখুৱাই দিম। এনেদৰে ইম্পৰ্টেণ্ট তথ্যজনক কথাৰ বাবে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তলত যোনটো ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটন আছে তাত ক্লিক কৰি কিনে আৰু ছাইডত যোনটো ঘণ্টি আছে তাতো প্ৰেছ কৰিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ চবতছে সোনকালে পাই থাকিব বন্ধু। বন্ধুসকল, যদি আপোনালোকে মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে, মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল দ্য আছামিজ গাই। বলক বন্ধু, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, শ্লিপিং পেৰালাইচিছ মানে কি আপোনালোকে জানিলেই। এইটো কিয় হয়, এতিয়া চাইণ্টিফিক ৰহস্য, বৈজ্ঞানিক ৰহস্য ইয়াৰ বিষয়ে জানি লওক, তেন্তে আপোনাৰ ভয়টো নিশ্চয় আঁতৰি যাব। বন্ধু, আমি যেতিয়া জাগি থাকোঁ তেতিয়া আমাৰ মগজু আৰু আমাৰ গাৰ প্ৰত্যেকটা অংগ কানেক্টেড থাকে, এটা আনটোৰ লগত জুৰি থাকে, এক্টিভ থাকে দুটাই। কিন্তু আমি যেতিয়া শুই যাওঁ, আমি যেতিয়া টোপনিলৈ যাওঁ, তেতিয়া আমাৰ মগজুটো অকল এক্টিভ থাকে। গ্লাইচিন আৰু গাবা নামৰ দুটা কেমিকেল প্ৰডিউচ হয় আমাৰ বডিৰ ভিতৰত, আমাৰ গাৰ ভিতৰত। সেইটো প্ৰডিউচ হোৱাৰ লগে লগে আমাৰ গাৰ প্ৰত্যেকটা অংগ ইনএক্টিভ হৈ যায়। সেইটো সময়ত অকল মগজুৱে কাম কৰে। আৰু এই চিটুৱেশ্যনটো আহে যেতিয়া আমি টোপনি আৰু জাগা এই দুটাৰ মাজত থাকোঁ। চ' যেতিয়া আপুনি গাৰ মুভমেণ্ট কৰিব পৰা নহয়, গা হিলাব পৰা নহয়, উশাহ লোৱা বন্ধ হৈ যায়, মানে যেতিয়া আপোনাক বোবাই ধৰিছে বুলি আপুনি অনুভৱ কৰে, সেইটো সময়ত আপোনাৰ ব্ৰেইনটো বা মগজুটো এক্টিভ থাকে, কিন্তু আপোনাৰ গাৰ কোনো অংগ এক্টিভ নাথাকে। সেইকাৰণে আমাৰ তেনেকুৱা অনুভৱ হয়। বন্ধুসকল, এইটো এটা চাইণ্টিফিক বা বৈজ্ঞানিক ৰহস্য। এইটো কাৰোবাৰ লগতো ঘটিব পাৰে, যিকোনো মানুহৰ লগত ঘটিব পাৰে। ইয়াৰ পৰা বঞ্চিত থাকিবলৈ কিছুমান টেকনিক আছে বা কিছুমান টিপছ আছে। আপুনি যদি ফ'ল' কৰে তেন্তে নিশ্চয় আপুনি ইয়াৰ পৰা বঞ্চিত থাকিব পাৰিব। চ' প্ৰথমত যদি মই কওঁ, এইটো মই প্ৰেক্টিকেলি কৰি কেনে চাইছোঁ, মোৰ লগত সফল হৈছে, নিশ্চয় আপোনাৰ লগতো সফল হ'ব। প্ৰথমত যদি মই কওঁ, তেন্তে আপুনি কেতিয়াও বুকু ওপৰৰ পিনে মানে চিটকৈ কেতিয়াও নুশুব। আপুনি কেতিয়াও শুলে চিটকৈ শুই কেনে কেতিয়াও বুকুৰ ওপৰত বা পেটৰ ওপৰত হাত দুটা ৰাখি এনেকৈ ৰাখি কেনে নুশুব। ঠাণ্ডা দিনত বেছিকৈ হয়, কাৰণ বুকুৰ ওপৰত কম্বল বা লেপৰ ভৰ থাকে। ভৰ থকাৰ কাৰণে তেনেকুৱা মেহচুচ হয় যেতিয়া আমি বুকুটো ওপৰ পিনে দি কেনে শুওঁ। চ' যদি আমি সোঁফালে বা বাওঁফালে কাইটকৈ শুওঁ, তেতিয়াহ'লে আমি শ্লিপিং পেৰালাইচিছ বা বোবাই ধৰাৰ চিকাৰ নহওঁ। আশা কৰোঁ আপুনি এই ভিডিঅ'টো ভাল পাইছে। যদি পাইছে তেন্তে প্লিজ লাইক কৰি দিয়ক। যদি আপুনি শ্লিপিং পেৰালাইচিছৰ চিকাৰ হৈছে, কেনেকৈ হৈছে প্লিজ তলত কমেণ্ট বক্সত জনাব। মই আপোনাৰ কমেণ্টৰ বাট চাই থাকিম। বন্ধুসকল, যদি শ্লিপিং পেৰালাইচিছৰ চিকাৰ আপুনি হয়, তেন্তে আপোনাৰ একো ক্ষতি নহয়, কিন্তু হয় আপোনাৰ বহুত ভয় লাগিব পাৰে। সেইটো চিটুৱেশ্যনত আপুনি অসহায় অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ একো ক্ষতি নহয়। চ' বন্ধু, ইয়াৰ পৰা বঞ্চিত হৈ থাকিবলৈ চেষ্টা কৰক। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে বন্ধু। পুনৰ এবাৰ আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুৰক্ষিত থাকক, ভাল থাকক, বাই বাই।